হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাপোৰ এযোৰত ফলছ ঘূৰাবলৈ আৰু পটি লগাবলৈ লৈছোঁ। এইখন হৈছে কাপোৰযোৰৰ চাদৰখন আৰু মই পটি এফালে লগালোঁ আৰু আনটোফালে আপোনালোকক লগাই দেখাম। পটিটো মই একদম আগটোপা লগাইছোঁ যাতে ধুনীয়া লাগে দেখিবলৈ। যদি আপোনালোকে ফুলটোপা লগাই তেতিয়া কিবা সৰা সৰা নিচিনা কাপোৰযোৰ লাগিব আৰু সেইটো কাৰণে মই পটিটো একদম আগটোপা লগাইছোঁ। আপোনালোকে কাপোৰ তেনেদৰে চিলাই চাব কেনেকুৱা দেখি, তাৰপাছত আপোনালোকে যদি ভাল দেখে তেতিয়া তেনেদৰে চিলাই চাব পাৰে। যদি বেয়া দেখে আপোনালোকে ফুলটোপাই লগাব পাৰে। তাৰপিছত মই মেখেলাখন চিলাম আৰু মেখেলাখনত মই ফলছ লগাম। আৰু এইখন হৈছে মেখেলাখন আৰু মেখেলাখনত মই ফলছ লগাবলৈ লৈছোঁ। প্ৰথমতে মই মেখেলাখনৰ ছাইডটো এনেদৰে চিলাই লৈছোঁ যাতে ওপৰৰ ফালে সমানকৈ মই কাটিব পাৰোঁ। এনেদৰে চিলাই ল'লে সমানকৈ কাটিবলৈ সুবিধা হয়। তাৰপিছত মই লাইনিং ব্যৱহাৰ কৰিছোঁ মেখেলাখনত লগাবৰ কাৰণে। লাইনিং ব্যৱহাৰ কৰিলে ধুনীয়াকৈ ফুলটো কভাৰ কৰি লোৱাকৈ লগাব পাৰি ফলছটো। আৰু তেতিয়া তাঁৰত লাগি ফুলখিনি বেয়া হৈ নাযায়, মেখেলাখনৰ তলৰ ফুলখিনি। লাইনিংটো লগাই মই তাৰপিছত শেষ কৰিলোঁ। তাৰপিছত মেখেলাখন সম্পূৰ্ণ চিলোৱা নাই কাৰণ বেলেগ দিনা চিলাম আৰু আপোনালোকক গোটেইখিনি ৰেডি কৰি পিনি দহি চহি বাতি কাপোৰযোৰ দেখাম অন্য এটা ভিডিঅ'ত। তাৰপিছত মই যাম এতিয়া ত্ৰিবেণীলৈ আৰু ত্ৰিবেণী হৈছে ডান্স একাডেমি আৰু ইয়াতে তেল গৰমৰ যিসকল নিবাসী হয় তেওঁলোকে ইয়াত নিজৰ ল'ৰা ছোৱালীক ডান্স শিকাব পাৰে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমি বিলাসলৈ লৈছোঁ পুৰা বাংলা। তাৰপিছত সকলো কাম কৰি মেলি সন্ধিয়া হ'ল আৰু সন্ধিয়া হোৱাত আমি তিনিটা আহিলোঁ পুৰা বাংলাত মেলা চাবলৈ। আৰু মেলাত আপোনালোকে দেখিছেই বহুত কিবাকিবি মেলাখনত আছিলে, বহুত ডাঙৰ মেলা হৈছিলে, কিবাকিবি বহুত আমি যেতিয়া গৈছিলোঁ তেতিয়া ভালকৈ অপেনিং হোৱাই নাই হ'লে আৰু বহুত দিনৰ পৰা হৈ আছে তথাপিতো বস্তুখিনি ভালকৈ এতিয়া পাম চাম দি পিনি এইবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে জঁপিওৱা জেগাবিলাক ৰেডি কৰিছিলে আৰু আমি যাওঁতে, কাৰণ আমি সোনকালে পালোগৈ, মানুহো কম আছিলে তেতিয়া। আৰু আপোনালোকে দেখি পাইছে ইয়াত দোকান চোকান বহুত দিছে আৰু এয়া হৈছে চুইমিং পুল। ধুনুৱে তাত এইবিলাকত 50 টকা লয় চবতে, ক'তো উঠিবই নোৱাৰে। গাইজ, আমি এতিয়া খাবলৈ লৈছোঁ খানা ইয়াত, আমি বহি আছোঁ আৰু আমি বহি আছোঁ এতিয়া খোৱাৰ কাৰণে আৰু ইয়াত মেলাত ফাষ্টফুডৰ দোকান আছে, তাত আমি বহি আছোঁ এতিয়া আৰু ৱেইট কৰি আছোঁ খানা অহালৈ। খানা হোৱাই নাই গাইজ, এতিয়ালৈকে আমি ৱেইট কৰি আছোঁ। দেখিছে নাই বনাইছে, চিকেন চাওমিন কেনেকুৱা লাগিছে দেখিবলৈ। গাইজ, আপোনালোকক ইমানতে কৈ দিওঁ যে আপোনালোকে মেলা চেলা চাবলৈ গ'লে তাত আপোনালোকে ফাষ্টফুডৰ দোকানত বস্তু নাখাব, তাত বহুত বেয়া বস্তু দিয়ে আৰু গোন্ধ বহুত বেয়া ওলায়। তাৰপিছত মই সেইটো কাৰণে সেইখন হোটেলত যদিও আমি খালোঁ তথাপিতো বেয়া পালোঁ, সেইটো কাৰণে আপোনালোকক কৈছোঁ নাখাব। আৰু ঘৰলৈ আহিলোঁ, তাৰপিছত মই কি কিনিলোঁ দেখাই দিছোঁ। এইডাল হৈছে অসমীয়া গহনা, কিনা হয়, অৰিজিনেল নহয়। তাৰপিছত লিপষ্টিক এটা কিনিলোঁ, তাৰপৰা দুডাল কাটা কিনিলোঁ, তাৰপিছত ধুনুৰ কাৰণে ক্লিপ এযোৰ কিনিলোঁ। তাৰপিছত এই ৰবৰডাল যিডাল দেখিছে এইডাল মেলাত দোকান দিয়া এগৰাকী মহিলাই গিফ্ট দিছে তাইক, আৰু
হয়তো আপোনালোকে য'তে ত'তে মেলা হ'লে মানে সেই মানুহগৰাকীক দেখা পাইছে। আৰু আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব।